Hello guys, welcome জনাইছো মই ৰঞ্জু কিচেন ব্লগলে। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰো সকলোৱে ভালে আছে। মই আজি গাহৰি মাংস বাগাছৰ লগত বনাম। মই কেনেকৈ বনাইছো চাওচোন আহক গাইস। আৰু প্ৰথমতে এটা ডাঙৰ পিস মই গাহৰি মাংস ললো। হেতুৱে মই কুকাৰত অলপ চিটি মৰাই লম। আৰু মই গাহৰি মাংস বনালে যেনেকৈ হলো মই বইল কৰিয়ে লওঁ গাইস। মই বইল কৰি ললে ভাল পাওঁ খাই। আৰু খুব ধুনীয়াকৈ মই পানী অলপ দিলোঁ। তাৰ পিছত আৰু নেমু অলপ দি নিমখ অকমান দি মই দুটা তিনটা মান চিটি মৰাই লম। আৰু এফালে মই চিটি মৰাই হৈ গ'ল, দেখিছেনে গাইস কিমান ধুনীয়াকৈ বইল হৈ গ'ল। আৰু তাৰ পিছত মই ঠাণ্ডা হোৱা পিছত মই এনেকৈ এপিচ এপিচকৈ কাটিব লৈছোঁ। আৰু পিচটো বহুত বেছি ডাঙৰো নকৰোঁ সৰুও নকৰোঁ। দেখিছেনে ইমানটো সাইজতে মই ৰাখিছোঁ। আৰু খুব ধুনীয়াকৈ মই মাংসখিনি কাটি ললোঁ, দেখিছেনে। আৰু গোটেইখিনি যা যোগাৰো কৰি ললোঁ। আদা নহৰু খুন্দি ললোঁ, বিলাহী কাটিলোঁ, পিঁয়াজো কাটিলোঁ। আদা নহৰু অলপ বেছিকৈ দিছোঁ। আৰু এফালে কেৰাহীখন গৰম হৈ গ'ল। আৰু তাত দেখিছেনে মই অকণমানো তেল নাই দিয়া গাইস। মই এনেকৈ অকণমানো তেল নোহোৱাকৈ আৰু মছলা নিদিয়াকৈ বনাইছোঁ। অকণমান নাগা ষ্টাইলৰ হৈছে। আৰু আপোনালোকো বনাই খাই চাবচোন গাইস, বৰ ভাল লাগে। আৰু মই বিলাহী পিঁয়াজ আৰু খুন্দি লোৱা আদা নহৰুখিনিও ইয়াতে একেলগতে ঢালি দিলোঁ। আৰু ইয়াতে মই অকণমান নিমখো দি ল'ম। এয়া মই নিমখ দিলোঁ। আৰু ধুনীয়াকৈ মই এবাৰ লৰাই কিনতে তাৰপিছত ঢাকনখন লগাই দিম। আৰু 10-15 মিনিট মই সিজাই ল'ম। আৰু এফালে 10-15 মিনিট হৈ গ'ল গাইস, দেখিছেনে বিলাহীখিনি সিজি একেবাৰে পানী ওলাই গ'ল। আৰু এয়া মই বাগাজ দি দিছোঁ। আৰু এই বাগাজখিনিও যে মই আজি 3 মাহমান হ'ল আৰু বনাই ৰখা। আৰু যেতিয়া মই বটলটোৰ ঢাকনখন খুলিছোঁ গাইস, ইমানেই ধুনীয়া গোন্ধ আহিছে নহয় কি ক'ম। আৰু যেতিয়া মানে বনাই আছোঁ গোটেই ঘৰে গোন্ধাই ফুৰিছে। ল'ৰাটোৱে চিঞৰি ফুৰিছে কি গোন্ধাইছে মা ঘৰটো। মই কৈছোঁ এইটো বাগাজ হয়, আজি মই গাহৰি মাংসৰ লগত বাগাজ বনাইছোঁ। আৰু গাইস কথাখিনি কৈ থাকোঁতে দেখিছেনে এয়া মোৰ মাংস সিজি গ'ল। ওপৰতে অকণমান মান ধনিয়া দি দিছোঁ। আৰু এয়া মোৰ ৰেডি হৈ গৈছে। আৰু বাগাজ দি বহুত বেছি দেৰিলৈকে নিসিজালেও হ'ব বাৰু, 5 মিনিটমান সিজালে হ'ব। দেখিছেনে মোৰ বাগাজৰ লগত গাহৰি মাংস ৰেডি। আৰু আশা কৰিলোঁ আপোনালোকে নিশ্চয় বনাই খাব গাইস, ইমানেই সোৱাদ হয় নহয় কি ক'ম। আৰু এফালে মোৰ হৈ গ'ল, গেছটো বন্ধ কৰি দিছোঁ। আৰু অকণমান আপোনালোকক পৰিৱেশন কৰি দেখাওঁ গাইস। আৰু বাগাজে গাহৰি মাংস বনাইছোঁ যেতিয়া ইমান বেছি যা যোগাৰ কৰা নাই, এনেকেই খাই খুব ভাল লাগে গাইস। আৰু এয়া আজি ভিডিঅ'টো বহুত বেছি মৰম দি চেনেলটো আগুৱাবলৈ সহায় কৰিব দেই গাইস। আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই, ধন্যবাদ।